নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে দুগৰাকী গৃহিণীয়ে। নগাঁৱৰ দুগৰাকী গৃহিণীয়ে নগাঁওবাসীৰ বাবে কঢ়িয়াই আনিলে গৌৰৱ। মনত অত্যন্ত হেঁপাহ আৰু সাহস থাকিলে সকলো সম্ভৱ। গৃহ ধৰ্ম পালন কৰাৰ সমান্তৰালভাৱে চিত্ৰশিল্পৰো চৰ্চা কৰি গৈছে এই দুগৰাকী শিল্পীয়ে। আন্তঃৰাষ্ট্ৰীয় এক্সিবিশ্যনখনলৈ যাবলৈ মই 8 বছৰৰ পৰাই মই চেষ্টা কৰি আছিলোঁ আৰু মই কেইবাবাৰো এই সুবিধা পাইছোঁ, কিন্তু সাংসাৰিক ব্যস্ততাৰ কাৰণে ল'ৰা ছোৱালী আছে, গতিকে মই ওলাই যাব পৰা নাছিলোঁ। আৰু ক্ৰমান্বয়ে মই এই ক্ষেত্ৰখনত মই ছবি আঁকিয়ে আছিলোঁ আৰু মাজতে মোৰ ফেচবুকত এখন ছবি SMD ফাউণ্ডেশ্যনৰ এছ'চিয়েশ্যনে চিলেক্ট কৰিছিলে, ভাল পাইছিলে আৰু খুব ভিউজ হৈছিলে। সেইটো কাৰণে তেওঁলোকে মোলৈ ফোন কৰিছিলে যে আপুনি আমাৰ চিত্ৰ প্ৰদৰ্শনীখনত ভাগ ল'ব লাগে, আৰু মই একচেপ্ট কৰিছিলোঁ। নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি চিত্ৰশিল্পী গাৰ্গী গীতম বৰা আৰু লক্ষীপ্ৰভা শইকীয়াই নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। চিত্ৰশিল্পীদ্বয়ে এই চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি নগাঁও তথা অসমক গৌৰৱান্বিত কৰিছে। এই চিত্ৰ প্ৰদৰ্শনীত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, টাইৱান, লেবানন, আলবেনিয়া, নেপাল আৰু ভাৰতৰ চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে নেপালৰ নেপাল আৰ্ট কাউন্সিল কাঠমাণ্ডুত আৰু SMD ফাউণ্ডেশ্যনৰ সৌজন্যত বাবৰ মহলত 23 মে'ৰ পৰা 25 মে'লৈ এই চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। বিগত সময়ছোৱাত ভাৰতৰ প্ৰখ্যাত গেলাৰীসমূহৰ চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে শিল্পীদ্বয়ে। নগঞা শিল্পী দুগৰাকীক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জনোৱাৰ লগতে তেওঁৰ এই চিত্ৰকৰ্ম আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণা যোগাইছে। ভাল লাগিছে। নেপাল আৰ্ট কাউন্সিল আৰু SMD ফাউণ্ডেশ্যনৰ আণ্ডাৰত আমি 3জন অসমৰ পৰা শিল্পী গৈছিলোঁ, চিত্ৰশিল্পী, আৰু তাত গৈ পেলাই আমাৰ যথেষ্টখিনি অভিজ্ঞতা হ'ল। সকলোৱে বহুত উৎসাহ জনাইছে, সকলোৱে আমাৰ পেইণ্টিংসমূহ খুব ভাল পাইছে, আৰু সেইকাৰণে আমি আৰু আগুৱাই যাম বুলি পেলাই ভাবিছোঁ। সেইখিনি আচলতে তেওঁলোকেই কৰিছিলে, তেওঁলোকৰ থ্ৰুদিয়ে হৈছিলে, আৰু বাকী সৰু সুৰা খৰচটো হয় আৰু নিজৰ প্ৰেৰণাৰ উৎস প্ৰথমতে মোৰ মা, আৰু এতিয়া মোৰ স্বামী আৰু মোৰ শাহু মা, সকলোৱে। মই আচলতে পেইণ্টিংসমূহ ক্ৰিয়েটিভ কাম কৰোঁ। ক্ৰিয়েটিভ কামসমূহত আপোনাৰ বহুতখিনি চিন্তাৰ কথা থাকে। ধৰক আপোনাৰ কম্প'জিশ্যন, কালাৰ কম্প'জিশ্যন, তাৰ লগতে পেইণ্টিংসমূহত কেনেকৈ আমি কালাৰ দিছোঁ, কেনেকৈ তাৰ উপস্থাপন কৰিছোঁ, সেই গোটেইখিনি বস্তু, আৰু তাৰ লগতে থিংকিংটো চবতকৈ ডাঙৰ কথা। কেনেকৈ আমি চিন্তা কৰি পেলাই কেনেকৈ কি কৰিছোঁ, তো সেই গোটেইখিনি বস্তু সামৰি পেলাই মই পেইণ্টিংসমূহ কৰোঁ। নগাঁৱৰ পৰা শিখাজ্যোতি শইকীয়া, নিউজ টুডে অসম। আপোনাৰ সপোনৰ ঘৰখনৰ অভাৱ পূৰ কৰিবৰ বাবে আহি আছে ৰিস্কন আৱাজ। উন্নত মানৰ আন্তঃগাঁথনিৰে নিৰ্মিত ৰিস্কন আৱাজত থাকিব বেডমিণ্টন কোৰ্ট, জিমনেজিয়াম, কমিউনিটি হলৰ লগতে ছুইমিং পুলৰ সুবিধা। সকলো অত্যাধুনিক সা সুবিধাৰে সম্বলিত আপোনাৰ সপোনৰ ঘৰখনৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা লাচিত নগৰ পথ নিয়াৰ SBI গড়চুক, গুৱাহাটী 35। ফোন নম্বৰ 6001799010 036140666082।